শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ত মেট্ৰিকত 100% উত্তীৰ্ণতাত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলাৰ শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ত মেট্ৰিক পৰীক্ষাত 100% উত্তীৰ্ণতাৰ উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱাৰ লগতে তেওঁলোকক উৎসাহ দিয়ে। এইবাৰ বিদ্যালয়খনৰ মুঠ 20গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ সকলোৱে সফলতা লাভ কৰে। জৰ্জিনা খাতুনে ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিশেষ কৃতিত্ব অৰ্জন কৰে। লগতে 7গৰাকী প্ৰথম বিভাগ আৰু 12গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। এই সাফল্যত স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰি শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জনায়। ধিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধিং সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সাক্ষাৎ কৰাৰ বাবে চেষ্টা কৰিছোঁ আৰু সেই কাৰ্যসূচী অনুযায়ী আজি শালকাঠি হাজী চুলতান আলী জাতীয় বিদ্যালয়ৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক এখন ফুলাম গামোচা আৰু মিঠাই টোপোলা এটাৰে শুভেচ্ছা জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এইবাৰ যি ফলাফল হৈছে যাতে হাই ছেকেণ্ডেৰী পৰীক্ষাত যাতে আৰু অধিক ভাল ফলাফল লাভ কৰে তাৰ বাবে তেওঁলোকক চেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ আৰু আজি এইখন ইয়াত ব্যৱস্থাপনা কৰি দিয়াৰ বাবে শুভেচ্ছা জনাবলৈ মোক যি ব্যৱস্থাপনা বিদ্যালয় পৰিচালনা সমিতিয়ে কৰি দিলে তাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই কাৰ্যসূচী পৰ্যায়ক্ৰমে চলি থাকিব। প্ৰতিদিনে 2টা গাঁও পঞ্চায়তত ছাত্ৰ ছাত্ৰীক আমি সাক্ষাৎ কৰাৰ বাবে চেষ্টা কৰিছোঁ আৰু এইটো আমাৰ ধিং সমষ্টিত 25টা গাঁও পঞ্চায়ত আছে আৰু এটা পৌৰসভা আছে। আমি প্ৰতিটো গাঁও পঞ্চায়ততে পৰ্যায়ক্ৰমে আমি ছাত্ৰ ছাত্ৰীক সাক্ষাৎ কৰিম আৰু তেওঁলোকক শুভেচ্ছা জনাম। নৱপ্ৰজন্মক কি বাৰ্তা প্ৰেৰণ কৰিব? নাই, শিক্ষাই আমাৰ মূল অস্ত্ৰ। আমি শিক্ষাৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব। আমাৰ সমাজখন আমি আগুৱাই নিব হ'লে, সমাজত আপোনাৰ সাম্প্ৰদায়িকতা ৰুধিবলৈ হ'লে একমাত্ৰ শিক্ষাই এটা অস্ত্ৰ আৰু শিক্ষাৰ জৰিয়তে আমি সমাজখন আগুৱাই লৈ যাব লাগিব। নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাওঁ যে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে আৰু শিক্ষাক এটা অস্ত্ৰ হিচাপে ল'ব লাগে যে শিক্ষাৰ জৰিয়তে আমি সমাজখন পৰিৱৰ্তন কৰিব লাগিব। ইয়াকে আমি আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰী। ধিং সমষ্টিৰ যুৱ নেতা মেহবুব মুক্তাৰ ডাঙৰীয়া তেখেতক ইয়াত আমন্ত্ৰণ জনাই আনিছিলে। শালকাঠি হাজী চুলতান আলী জাতীয় বিদ্যালয়ৰ যিমান ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক ফাইনেল দিছিলে তেওঁলোকে আজি সকলোৱে উত্তীৰ্ণ হৈছে আৰু লেটাৰ লৈ ডিষ্টিংশ্যন লৈ ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈছে। তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। আমাৰ যুৱ নেতা মেহবুব মুক্তাৰ ডাঙৰীয়াই এখনি গোলাম গামোচা আৰু মিঠাইৰ টোপোলাৰে তেওঁলোকক সম্বৰ্ধনা জনাইছে। গতিকে আমি এই অঞ্চলত যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইবাৰ সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছে, আমি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি বিচাৰোঁ আমাৰ এই অঞ্চল শিক্ষাৰে পোহৰ বিলাই যাওক আৰু তেওঁলোকে ডাঙৰ মানুহ হৈ পেলাই আমাৰ সমাজখনক আৰ্থিকভাৱে সামাজিকভাৱে আগুৱাই নিয়ক, তাৰে কামনা কৰিছোঁ। আৰু মই দেখিছোঁ আজি যোৱা 9 তাৰিখে আমাৰ ইয়াত নিৰ্বাচন হৈছিলে। আমাৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ ডাঙৰীয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেত আছিলে আৰু ৰাইজে যে তেখেতক এই যুৱ নেতাজনক শিলডোল ভাঙি ভোট দিছে তাৰে প্ৰমাণ হ'ল নিৰ্বাচনৰ পিছৰ পৰা আমি সময়ে পোৱা নাই। প্ৰত্যেক গাঁৱত আমাক মাতি আছে, হয়তো সম্বৰ্ধনা জনাবৰ কাৰণে নহ'লে কিবা নহয় কিবা সামাজিক কামৰ কাৰণে মাতিছে আমাৰ নেতাজনক। ইয়াৰ পৰা বুজি পাইছোঁ যে ধিং সমষ্টিৰ ৰাইজে আমাৰ যুৱ নেতাজনক আঁকোৱালি লৈছে। ভোট দিয়াৰ পিছত আকৌ মাতিছে যাতে আমাৰ হ'বলগীয়া বিধায়কজনক আমি লগ পাওঁ, যাতে ৰিজাল্টৰ আগতেই লগ পাওঁ আৰু মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ আৰু ৰাইজৰ মাজত থাকি যাতে কাম কৰি যাব পাৰে। আমাৰ বিধায়ক মেহবুব মুক্তাৰ হ'ব ইনশাআল্লাহ, তাৰে ইংগিত পাইছোঁ।